আহিলোঁ পাঠশালা গণেশ মন্দিৰত, পাঠশালা কালীঘাট। আপোনালোকে এইবিলাক চাই থাকিব। এই কালীঘাটৰ আপোনাৰ যিটো গণেশ মন্দিৰ অৱস্থিত আছে, আপোনাৰ এইপিনেদি আপোনাৰ ৰাস্তা গৈছে আপোনাৰ কাবেৰী বাগমাৰা ভূটান ৰোড, আৰু এইটো মুখামুখি আপুনি দেখা পাইছে, এইটো কালী মন্দিৰ, জয় মা কালী। গতিকে আপোনালোকে চাই লওক। গতিকে গণেশ মন্দিৰৰ ভিতৰত মই সোমাম, মই পুৰোহিতৰ লগত কথা পাতিম, অলপ সাক্ষাৎ ল'ম, আপোনালোকে শুনিব, ভালদৰে শুনিব। ভিতৰলৈ যাম আহক। দাদা, আপুনি ইয়াত কাম কৰে নেকি? আপুনি কি কাম কৰে ইয়াত? চাফ চিকুণ কাম কৰে। আপোনালোকৰ মেইন পুৰোহিতজন ক'ত আছে? এই এখেতে নেকি? দাদা আহকচোন। মোৰ ভিডিঅ'টোৰ আগত আপুনি অলপমান কথাবিলাক কওক। এই গণেশ মন্দিৰটো নিৰ্মাণ কেতিয়া কৰিছিল আৰু কেতিয়া আপোনালোকে ৰাতিপুৱা খোলে আৰু আবেলি কেতিয়া বন্ধ কৰে, আপুনি কওকচোন। 2011 চনত স্থাপন কৰা হৈছিল। এই মন্দিৰটো প্ৰতিষ্ঠাপক হ'ল বিপ্লৱ কুমাৰ শৰ্মা। তেখেতে নিজৰ মাটিত প্ৰতিষ্ঠা কৰি এই মন্দিৰটো ৰাইজক উদ্ধাৰ কৰিছে। আৰু এই মন্দিৰটো পুৱাই ধৰি আছোঁ। আপোনাৰ অৰিজিনেল আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ অৰিজিনেল চিপাঝাৰ। আচ্ছা, আপোনাৰ পৰিচয়টো লওকচোন, আপোনাৰ নাম কি আপুনি কওকচোন। মোৰ নাম ভয়সেন শৰ্মা, চিপাঝাৰ সমষ্টি, গাঁও বনবাৰী, নামঘৰ জিলা দৰং। ঠিক আছে, ধন্যবাদ দাদা। এই গণেশ মন্দিৰটোত বহুত মানুহ আহে, বহুত মানুহ পূজা পাতল কৰে। সদায় মানুহবিলাক আহিয়ে থাকে ইয়াত, আপোনালোকে দেখা পাব। এই মন্দিৰটো জনপ্ৰিয় মন্দিৰেই। আমাৰ পাঠশালা বজালী এৰিয়াত এই মন্দিৰটো সকলোৱে চিনি পায়, সকলো মানুহবিলাক আহে। আৰু বাহিৰৰ পৰা মানুহবিলাক কিছুমান মানুহ আহে ইয়াত, আহি পূজা পাতল কৰে। আৰু এটা কথা আছে, মই শুনিছোঁ এই কথা, এই গণপতি বাবাক যি বিচাৰে সেই ফল পায় বুলি এতিয়া মানুহবিলাকে কয়। ময়ো আহিছিলোঁ ইয়াত আগতে। এই গণপতি বাবাৰ মূৰ্তিটো ভালদৰে চাওকচোন, ভালদৰে চাওক আপোনালোকে। বৰ্তমান ৰাইজবিলাকে আহে, আহি পেলাই পূজা পাতল কৰে। গতিকে গণেশ মন্দিৰত আপোনালোকক সকলোখিনি মই দেখুৱাই দিলোঁ, দেখুৱাই দি আপোনালোকে দেখিলে। গতিকে মই এইখিনি মোৰ ভিডিঅ'টো মই শেষ কৰিলোঁ, মই সমাপ্ত মাৰিলোঁ।